मोनसे गिथावना जाथाय गोफार देगारजों गाग्लोबनानै गोबां रां लुथिना लांदों सिनाय मोनै दुथांफोरा हरनि समाव खाबु लानानै दुथां सुबुङा बे हाबाखौ मावदों। जाथायानो जादों धेमाजि जिल्लानि गगामुख हालामाव। बेबायदि गिख्रंथाव जाथाय जानाया ओनसोलनाङैनो गिथावना थासारि लाबोदों। थांनाय हराव गगामुख ओनसोलनि थागिबि धेमाजि जिल्ला केसा गार्डनि खामानि मावग्रा दिसेन गगै सयकिया मुंनि सासे आइजोनि न'आव बे गिख्रंथाव जाथाया जादों। मिथिनाय बादिब्ला बे आइजोआ न'आव हारसिंमोन। बे समावनो साथाम दुथांफोरा सुजुग लानानै आइजोनि न'आव हाबना आइजोखौ गोदोनायाव देगार होनानै हाख्लाब हुख्लाब खालामना सना रुपा खमैबो 5 लाख रांनि सम्पति लुथिना लाना थांदों। গগামুখ নগাঁও আমাৰ চুকাপাপত ইয়াত মানে আজি এবছৰ 3 মাহ এনেকুৱা এটা ঘটনা হৈ আছে। তাৰপৰা আমি পুলিচক কৈছোঁ যদিও কোনো ভাল ধৰণৰ ভেৰিফিকেশ্যন হোৱা আমি দেখা নাই। এতিয়া আজি এই ঘটনাটোৰ পিছত তেখেতলোকে আমাৰ প্ৰায় কেইমিটাৰমানৰ আঁতৰত বাইকখন তেওঁলোকে 100 মিটাৰমানৰ আঁতৰত তেখেতলোকে বাইকখন লৈছে। কিন্তু বাইকখন পোৱাৰ পিছতো এতিয়া ধৰণে আমি ভাল ধৰণে ভেৰিফিকেশ্যন বা কৰা আমি দেখা নাই থানাক। তাৰ বাবে আমাৰ এটা অনুৰোধ, ৰাইজলৈও অনুৰোধ, আপোনালোকলৈও অনুৰোধ, সাংবাদিকসকলক এইটোক যেন ছ'চিয়েল মিডিয়াক দি আমাৰ এই খবৰটো সকলোকে জনাই দিয়ে। আমাৰ গাঁওখন বা আমাৰ গোগামুখখনৰ সুৰক্ষিত ব্যৱস্থা কৰিবৰ কাৰণে আপোনালোকৰ চেনেলৰ পৰা আমি অনুৰোধ জনালোঁ। আহিছে ন, পুলিচখন বোলে 100 মিটাৰমানৰ আগত ধৰিছে বাইকখন, আৰু এখেতৰ কাপোৰটো মানে সেইখিনিতে পৰি আছে প্ৰায় 10 মিটাৰমানৰ আঁতৰতে। পালোঁ যে মোৰ 2টামান বজাত ফোন আহিছে যে আমাৰ ঘৰত বোলে চুৰি হৈছে। চুৰি হওঁতে মা অকলে আছিলে, শুই আছিলে, মায়ে গম নাপায়। আগফালে দুৱাৰখন খুলি পিনি সিহঁতে দুৱাৰখন মানে কেনেকৈ খোলে গম নাপাওঁ, আহি পিনি ডাইৰেক্ট মানে ডেগাৰ লৈ আহিছে। 3জন ব্যক্তি আহিছে, 3জনেই ডেগাৰ লৈ আহিছে বুলি কৈছে। 2জনে পূৰা ঘূৰি আছে গোটেই ৰুমটো, এজনে মাক ডিঙিটো ধৰি উশাহ কোলা হয় বুলি কৈছে। ল'ৰাটো ওখ হয়, মাক ডাইৰেক্ট ডিঙিত ধৰিছে, যি পইচা আছে যি আছে চব দে বুলি কৈছে। তাৰপিছত কোৱাৰ পিছত মায়ে ক'লে মোৰ জীৱনটো ৰক্ষা কৰ, মুঠতে মোৰ ল'ৰা ছোৱালী এহাল আছে, খালি মোক বাকী একো নালাগে, তই যি লাগে তহঁতি নিজে ল। তাৰপিছত সিহঁতে ক'লে নহয় আপুনি উলিয়াই দিয়ক বুলি। মায়ে নিজে ভয়তে মানে গোটেই যিমান সোণৰ খাৰু চাৰু মানে 1.5 লাখ 2 লাখমান বস্তু আছিলে, সোণৰ অলংকাৰ, মোৰ বিয়াত যোনখিনি জোৰোণত দিয়া বস্তু আছিলে সেইখিনি ইয়াতে আছিলে। মোৰ মানে এক্সিডেণ্টৰ হওঁতে ঘৰত মানে ভাল কৰিব বুলি থোৱা হৈছিলে সেইখিনি বস্তু মানে, আৰু লগতে ভাইটিলে চেইন আছিলে, মোৰ বেটাৰো চেইন আছিলে, মোৰ হাজবেণ্ডৰো চেইন আছিলে। সেনেকৈ গোটেই সোপা যিমান সোণৰ বস্তু আছিলে সেইসোপা লৈ যোৱা হ'ল। আৰু মাক লগতে চুৰিখনে ইয়াত খুচি থৈ গ'ল বুলি কৈছে। অলপ যদি মায়ে মাতটো উলিয়ালেহেঁতেন তেতিয়া মাক চাগে আজি নাপালোঁহেঁতেন। ভগৱানৰ কৃপাত মানে সেয়া আৰু মাকে জীৱিত অৱস্থাত পালোঁ কাৰণে সেইটো কাৰণে বহুত ভাল লাগিছে। খালি এইটোৱে দুখিত মানে আমাৰ এতিয়া 3টা একে লেঠাৰিত আমাৰ আগৰ ঘৰটোত হৈছে, তাৰপিছত তাৰ 3 মাহৰ আগত আৰু এটা ঘৰ হৈছে। গলিটোত লেঠাৰিকৈ হৈয়ে আছে, সংঘটিত হৈয়ে আছে চুৰি ডকাইটি। কালি অকল এজনে আছিলে, এজনে মা অফিচৰ পৰা আহি পিনি জাষ্ট অকলে শুই আছিলে, তেওঁক আহি পিনি আঘাতপ্ৰাপ্ত কৰিলেহি। नोंथांनाव हान्थु सिं गोदोना आखाइनि आसि सिंस्रि दाफोना सानाय आफादावनि सानाय आथिं मिजुनाय सानाय खर' जरा सानाय आथिं फारनैबो बोलो मोनै जानजि सानानै आथिङाव साहैनाय जायखिजाया गोजामनिफ्राय गोजाम सानाय जादोंब्ला नोंथांमोना जिंगासिनो नांला। नोंथांमोननि थाखाय खम बेसेनावनो लाबोदों फिल नेचार जइन्ट पेन वेल। बे थाव मालिसखौ फुनोब्लानो नोंथांनि गासै सानाय जेंनाया खारगोन। अब्ला मानोथो गोबाव खालामखो? अर्डार आरो गोबां मोनथिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।